Hey guys, মই উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি মোৰ ভিডিঅ'টো মানে হেণ্ড ষ্টেণ্ডৰ ওপৰত আহি আছে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকে কেনেকৈ হেণ্ড ষ্টেণ্ড কৰিব পাৰিব মই সেইটো শিকাই আছোঁ আপোনালোকক। তো আপোনালোকে অকণো স্কিপ নকৰি ভিডিঅ'টো চাব। তো ভাল লাগিলে এটা কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব যদি বেয়া লাগে। ফাৰ্ষ্টে চাই থাকক আপোনালোকে কেনেকৈ কৰিব লাগিব। ফাৰ্ষ্টে আপোনালোকে পুছ আপ মাৰিব লাগিব। তো এৰি যায় কেমেৰামেন হৈছে। তো পজিশ্যনটো এনেকৈ লৈ এনেকুৱা কৰিব লাগিব। এনেকৈ কৰি আপোনালোকে পুছ আপ মাৰিব। তো সেকেন্ড আপোনালোকে আৰু এটা কৰিব। তো আপোনালোকে এইটো ষ্টেপ তিনিবাৰ কৰিব। মই আপোনালোকক দেখাবৰ কাৰণে অকল এবাৰ কৰিছোঁ। তো আপোনালোকে তিনিবাৰ কৰিব, যিমানবাৰ মাৰিব চেষ্টা কৰিব। তো আপোনালোকে ছেকেণ্ডটো হৈছে আপোনালোকে হাত দুখন এনেকৈ থৈ এনেকৈ ভৰিকেইটা উঠাই তো এনেকৈ মাৰিবলৈ চেষ্টা কৰিব। এইকেইটা কণ্টিনিউ কৰি থাকিব। তো আপোনালোকে আৰামছে পাৰিব। আৰু তাক মই এবাৰ ষ্টেণ্ড কৰি দেখাইছোঁ। চাওক আপোনালোকে মই একেবাৰতে ষ্টেণ্ড কৰিম এবাৰ।